হেল্ল' বন্ধুসকল, আজি মেচি বিলত মাছ চিবলৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমবাৰ লাষ্টলৈকে চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব দেই। এয়া মেচি বিল মেচিন লগাই আছোঁ। এইপিনে দুটা মেচিন লগাই থৈছোঁ। পেট্ৰলৰ পাম্প মেচি বিলত। খবৰ দিয়ে এইপিনে বিশ্বজিৎ গগৈ মেচিনৰ ওচৰত আছে বিশ্বজিৎ গগৈ। বিলখন ডাঙৰেই, দীঘলীয়া বিল। খালী মেচি বিল শুকাইছে এতিয়া বৰ্তমান। সেইপিনে মাছ ধৰিছে মেচি বিলত। বৰ দীঘলীয়া বিল এখন, বহুত দীঘলকৈ আছে। মেচি বিল শুকাইছে বৰ্তমান। আৰু এঘণ্টাৰ পিছত মাছ ধৰিব পৰা হ'বগৈ। সেইপিনে মেচিন দুটা লগাই থোৱা আছে। এই চক দীঘলীয়া বিল, বহুত দীঘলকৈ আছে। বিলখন বহুত দীঘলকৈ আছে তাৰমানে। আৰু এঘণ্টাৰ পিছত মাছ ধৰিব পৰা হ'বগৈ। আৰু সেই তললৈকে আছে বিল, মেচি বিল। চাই থাকিব দেই আপোনালোকে বন্ধুসকল। এই মেচি বিলত মাছ ধৰিব হৈছে। বামত এতিয়া ধৰি আছে, বামলৈ অকণমান পানী সম্পূৰ্ণ শুকোৱা নাই। সেইডোখৰ ডুবিডোখৰত মাছ ওলাব। সেইডোখৰ মাছ পূৰা জঁপিয়াই আছে ডুবিডোখৰত। সেইডোখৰত মাছ বহুত ওলাব। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। হেল্ল' বন্ধুসকল, এতিয়া মেচি বিলত মাছ ধৰি আছে। মাছ চক কেনেকুৱা, একদম পূৰা আখৈ ফুটা দি ফুটি আছে মাছে মেচি বিলত। এতিয়া মেচি বিলত মাছ ধৰি আছে। এতিয়া বন্ধুসকল চাই থাকিব ভিডিঅ'টো শেষলৈকে দেই। মেচি বিলত পূৰা মাছ ওলাইছে, ডাঙৰ ডাঙৰ পুঠি মাছ, গৰৈ, মাগুৰ। মেচি বিলত আখৈ ফুটা দি ফুটি আছে মাছে। এতিয়া সেইবোৰ চক মেচি বিলত কেনেকুৱা মাছ ধৰিছে। মাছে পূৰা জঁপিয়াই আছে বিলখনত। পানী শুকাই গ'ল। সেয়া চক মানুহে মাছ ধৰি আছে মেচি বিলত। এইবোৰ মাছ চক কেনেকুৱা জঁপিয়াই আছে, পুঠি মাছ। মানুহ ভৰি খোজ দিবলৈ জেগা নাইকিয়া হৈছে মাছে। সেইপিনে মেচি বিলত আগলৈ ধৰি আছে। এইপিনে বহুত দীঘল বিলখন, প্ৰায় 40 মিটাৰমান হ'ব বিলখন, মেচি বিল। এইবোৰ মেচি বিলত মাছ ঢেল খাই গৈছে ৰ'দত। পানী শুকাই গ'ল। পূৰা মাছ ধৰি আছে, একদম পূৰা কমাই আছে মেচি বিলত। মেচি বিলত মাছে একদম পূৰা আখৈ ফুটা দি ফুটি আছে চক। বন্ধুসকল চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এয়া মেচি বিলত চক মাছ পূৰা ধৰি আছে। মেচি বিলত চালনীয়ে মাছ ডাবত দি আছে, চালনীয়ে। এয়া মাছ চালনীয়ে দি মাছ ঢেল খাই গৈছে জঁপিয়াই গৰমত। বন্ধুসকল এয়া চক মেচি বিলৰ মাছ। এইবোৰ পুঠি মাছ বাছি থোৱা হৈছে। 12 কেজিমান ইয়াত আছে। ইয়াত 5 কেজিমান ডাঙৰ ডাঙৰ পুঠি মাছ, মেচি বিলত ধৰা মাছ আজি। এইবোৰ চিঙৰা মাছ বুলি কয়। 15 কেজিমান হ'ব। চিঙৰা মাছ নে শিঙৰা মাছ। এইপিনে গৰৈ, মেচি বিলত থকা গৰৈ। এইবোৰ ডাঙৰ ডাঙৰ গৰৈ মেচি বিলত। এইটো ময়ে আৰু